লুকাই কি কৰি আছিলি কচোন দেউতা সেইটো কথা ৰবা মই তোমাক কৈ আছো কাহিনী এটা আছে বা কি কাহিনী আকৌ সেইটো মানে দেউতা চাওক এই সুনশীল পথাৰত যুদ্ধ এখন হৈছে এই যুদ্ধ হৈ আছে তাৰপিছত ইটো পাৰ্টিয়ে সিটো পাৰ্টিক দিলে বোমা সেয়া দেখিলেনে কেনেকে বোমা ফুটি গ'ল তাৰপিছত কি হ'ল জানেনে দেউতা যিবিলাক ডাঙৰ ডাঙৰ সৈন্য বীৰ আছিল সেই সোপাক আঁতৰ কৰি দিয়া হ'ল সেয়া দেখিলেনে তাৰপিছত আকৌ যুদ্ধ চলি আছে পাছত যিখিনি সৈন্য মৰিলে সকলোখিনি গোট খুৱাই একেলগে এটা ডাঙৰকৈ গাঁত এটাত গোটেইখিনিকে সুমুৱাই দিলে সেয়া দেখিলেনে দেউতা কেনেকৈ এখন কাহিনী ক'লো মই আপোনাৰ আগত কাহিনীটো বাৰু বুজিলো কিন্তু তই যিটো কাম কৰিলি মোৰ চকুৰ আগত সেইটোহে দেখি মই বেয়া পালো নাই দেউতা দেউতা মই কি নাই তাৰমানে কি কৈ আছো নাই তই মোক এটা কথা ক তই কেতিয়াৰ পৰা তই চাধা খাব শিকিলি নাই মানে দেউতা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক দেউতা মোক আপুনি ক্ষমা কৰি দিয়ক দেউতা মই আপোনাৰ বহুত ধৰিছোঁ বাৰু হ'ব দে আজিৰ পৰা চাধা নাখাবি দেই হ'ব দেউতা আজিৰ পৰা নাখাওঁ বাৰু চাধা আপোনাৰ মই ভৰিত ধৰি শপত খাই কৈছোঁ আজিৰ পৰা মই চাধা নাখাওঁ এতিয়া মই যাওঁনে দেউতা এতিয়া আকৌ তই যাওঁ ক'লোগে এতিয়া মোৰ লগৰ ল'ৰা এটা ঘৰৰ পৰা আহোঁ কিয় যাওঁ চাধা খাব যাওঁ নেকি নাই নাখাওঁ দেউতা মই মোৰ লগৰজনকো কওঁগৈ যে আজিৰ পৰা আমি চাধা নাখাওঁ যা বাৰু সোনকালে আহিবি দেই হ'ব দেউতা সোনকালে আহিম ঘূৰি মই যাওঁ দেউতা